হেল্ল' বন্ধু বান্ধৱীসকল, আজি সকলোকে মাঘৰ বিহু বিয়া ভৰা শুভেচ্ছা জনালোঁ। এয়া আমি ভাইটি দেই কেঁচুৱালৈ ভাল পায়। তাৰপিছত ল'ৰা ছোৱালীবোৰ খুব ভাল পায়, সকলোৱে আমাৰ এজনী আমাৰ নিয়ৰ ভণ্টি সকলোৱে ফূৰ্তি কৰি আছে বিহু বুলি। সকলোৱে আমি ইয়াত টান পাই তাই 12 ঘৰ আছোঁ আমি সকলোৱে মিলি একেলগে ভোগালী বিহু আমি উদযাপন কৰিছোঁ। আমাৰ বেণ্ড পাৰ্টি আহিব, মানে এই দাদাজনে দাদাজনে মানে দিম বুলি কৈছিলে বেণ্ড পাৰ্টি দিম বুলি কৈছিলে, কিন্তু যোৱা বছৰ তেওঁ দেউতাক ঢুকোৱাৰ কাৰণে দিব নোৱাৰিলে। এইবাৰ বেণ্ড পাৰ্টিটো তেওঁ দিছে প্ৰথমতে। আমি সকলোৱে আৰু এয়া বেণ্ড পাৰ্টি আহি গ'ল, সকলোৱে আমি ৰেডি হৈছোঁ খানাৰ কাৰণে। খানা যোগাৰত লাগিছে। আমাৰ ৰান্ধনীয়ে খানা প্ৰায়খিনি সমাপ্ত কৰি দিছে আৰু বনাই কৰি বিলাহী কাটি থোৱা আছে, মাছ কিহত দিয়ে বা মাছত দিয়ে নেকি, মাছ ধুই পিনি হালধি ফ্ৰাই কৰিলে হ'ব। ইয়াত ভিডিঅ' কৰি আছোঁ, চাহ দালি কি নহয় শুকাই ধোৱা পানী। এয়া ভাত হৈ গ'ল, ভাত বনাই হৈ গ'ল। হাঁহৰ মাংস বনাইছে, ধুনীয়াকৈ বনাইছে গোটেইছিলোঁ দাদা। এয়া তেওঁ মাংস বনাই হৈ গ'ল আৰু আপোনাৰ জ্বলা ভাজি হৈ গ'ল। এয়া এফালে এজন দাদা জ্বলা ভাজি হৈ গ'ল নে? ছাগলী মাংস বনাইছে তেওঁ। তাৰপিছত এইফালে এজনে আমাৰ কি বিচাৰি ফুৰিছে তেওঁ গাহৰি মাংস আছে, চাই ফুৰিছে মানে সুবিধা বিচাৰি ফুৰিছে। তো আজি হাঁহো আছে, গাহৰিও আছে, ছাগলী আছে আৰু মাছ আছে আৰু একো নোখোৱাসকলৰ কাৰণে পনীৰো আছে। ভোগালী মানে আৰু ভালকৈ ভোগালী আৰু এয়া আমাৰ সকলো ভণ্টি সকলো পাচলি কাটি আছে আৰু পাচলি কাটি হৈ গৈছে। এয়া আমাৰ এই নৱটোৱে বেণ্ড পাৰ্টি যোগাৰ দিছে। কিমান বছৰ মূৰত চাবলৈ পাব দেখিলে। সেয়া মাংস কাটি হৈ গ'ল। আমাৰ ফালে গাহৰি মাংস কাটি আছে আৰু তাৰ মাজতে আকৌ বগৰী ওলালে। সেয়া বগৰী একদম আৰু এনেকুৱা দিনত আৰু ৰ'দত বহি কি মজা লাগে খোৱা ন, নিমখ জলকীয়া দি পেলাই চুঙাত খুন্দি খোৱা আমেজে বেলেগ। সেয়া হৈ গ'ল, ভাত হৈ গ'ল, ভাত বনাই ইতিমধ্যে হৈ গ'ল। সকলোৱে খাবলৈ বহিছে। আমাৰ কণ কণ মইনা মাইনীসকল, এইফালে ডাঙৰসকলে খাইছে। আমাৰ সকলো জাতি ভেদ প্ৰথা একো নাই, মানে ভেদাভেদ নাই। সকলো জাতিৰ মানুহ আমি আমাৰ নিমন্ত্ৰিত অতিথি হয়। কোনোবা আমাক ভাল পায় বুলি আহে, আমি সকলোকে আদৰি লওঁ। মানে আমি কাকো বিহুটোত আমাৰ সকলোকে একেলগ কৰি লওঁ। কোনো আৰু তেনেকুৱা নাই, আমি মিলি থাকোঁ সকলো, যিহেতু আমি সকলো তেজৰে মানুহ। এয়া আমাৰ ধুনীয়াকৈ খানা বনাই হৈ গ'লে ময়ো খাই আছোঁ লগতে। এয়া ফূৰ্তি কৰিছে সকলোৱে আৰু এনেকৈ আমি লগে লগে এনেকৈ খাওঁ, ভাল লাগে। সৰু ডাঙৰ একদম চাফাটো
একতা হৈ থাকে বিশেষকৈ এনেকৈ খালি খটৰ বমা খটৰ বাই খটৰ কোচত উঠি চাই থাকে এনেকৈ চাহ দিবলৈ পিছদিনাখন আমি চাহ দিবলৈ যাওঁতে ফটো মাৰিছিলোঁ আমি সকলো নবৌহঁতে মানে মোৰ ভকতনি দেই আমি চিন থৈ দিছোঁ আৰু ফটো মাৰি স্মৃতি হিচাপে চাহ দিবলৈ আনিছিলোঁ প্ৰতিজনী মহিলা প্ৰতিজনী আমি বাই ভনীদৰে যেন থাকিব পাৰোঁ সদায় আমি এনেকৈ যেন থাকিব পাৰোঁ ভগৱানে আমাক আশীৰ্বাদ কৰক তাকেই বিচাৰিছোঁ আজি মেজিৰ জুই অগ্নি দেৱতাৰ পৰা আমাৰ সকলোৱে চাহ দিয়া সময় পিঠা পনা লাড়ু সকলোকে চাহ দিয়া আমাৰ মুৰ্গীয়ে যিমান দিন পাৰে এয়া আমাৰ বেটী দুজনী ফটো মাৰিবলৈ টান পায় মানে পটককৈ আৰু ফুচুলাই মেলি মাৰি দিছোঁ এয়া আৰু চাহ দি কৰি হ'ল নাচিও হ'ল এতিয়া লাষ্টত